নমস্কাৰ বন্ধুগণ, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পলাত। আজি পুনৰ আপোনালোকৰ বাবে টোটেল 15টা বিভাগত মুকলি হোৱা মানে 2023 আৰু 24 বৰ্ষৰ ভিতৰত মানে এই যিখিনি আজি পদৰ কথা আলোচনা কৰিম সেই পদখিনি আপোনালোকে 2024 বৰ্ষতো আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু 2023 বৰ্ষৰ ডিচেম্বৰ মাহতো এপ্লাই কৰিব পাৰিব। টোটেল আপোনালোকৰ 15টা বিভাগ আছে। ইয়াৰ কাৰণে 8 পাছ 12 পাছ BA পাছ সকলো ধৰণৰ কেণ্ডিডেট ভেকেঞ্চি আছে। সেইকাৰণে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিলে আপোনালোকে প্ৰতিটো বিভাগৰ জবৰ আপডেটৰ কথা গম পাব। যদি আপোনালোকে স্কিপ কৰি দিয়ে তেতিয়া আপোনালোকে গম নাপাব। সেইকাৰণে আপোনালোকে অকণো স্কিপ নকৰাকৈ গোটেইকেইটা বিভাগৰ জবৰ আপডেটকেইটা আপোনালোকে ভালদৰে শুনি ল'ব আৰু যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আৰু লগৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিয়ক যাতে সকলো কেণ্ডিডেটে এই জবৰ আপডেটখিনি পাই থাকে। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আপোনালোকৰ যিটো ভেকেঞ্চি ওলাই আহিছে এইটো হৈছে আপোনালোকৰ JISS ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা। ইয়াৰ কাৰণে 11টা ভেকেঞ্চি আছে। তাৰপৰা ইয়াৰ কাৰণে দৰমহা দিয়া হ'ব 23,000 টকা পাৰ মান্থ আৰু লগতে ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী ইন জিঅ'গ্ৰাফী বা জিঅ'লজি যদি আপোনালোকে BSc যদি পাছ কৰি দিছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে BTech MTech বা MSc কৰিছে তেতিয়াও আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব বুলি উল্লেখ কৰা হৈছে। আপোনালোকে যদি কোনোবা এটা কোৰ্চ কৰি থৈছে তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে কৈছোঁ এক্সপিৰিয়েঞ্চ বিচাৰিছে। এক্সপিৰিয়েঞ্চ যদি আপোনালোকে আছে তেতিয়া আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব বুলি কোৱা হৈছে আৰু এক্সপিৰিয়েঞ্চ নাথাকিলেও আপোনালোকে আবেদন কৰিব পাৰিব বুলি ইয়াত উল্লেখ কৰা হৈছে। আৰু ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 21ৰ পৰা 40 বছৰ মানে এজ লিমিট দিয়া আছে 21ৰ পৰা 40 বছৰ আৰু ডেট অফ ৱাৰ্কিং ইণ্টাৰভিউ হ'ব আপোনালোকক 27/12/2023। ইয়াৰ কাৰণে আপোনালোকক কোনো নিযুক্তি এক্সাম কৰিব দৰকাৰ নাই, এপ্লাই কৰিব দৰকাৰ নাই। ডাইৰেক্ট আপোনালোকে 27/12/2023 তাৰিখে ডিচেম্বৰ 27 তাৰিখে আপোনালোকে এটা ৱাৰ্কিং ইণ্টাৰভিউ হ'ব, তাত পাছ কৰিলে আপোনালোকৰ চাকৰিসমূহ হৈ যাব। তাৰ পিছৰ ভেকেঞ্চিটো আহিছে তাৰ সেইটো বিভাগৰ পৰা আহিছে এছ'চিয়েট প্ৰজেক্ট অফিচাৰ। ইয়াৰ কাৰণে এটা আছে। ইয়াৰ কাৰণে আপোনালোকৰ 45,000 টকা পাৰ মান্থ দিয়া হ'ব আৰু ইয়াৰ কাৰণে আপোনালোকৰ MSc বিচাৰিছে। যদি MA কৰিছে তেতিয়া আবেদন কৰিব পাৰিব। MA বা MSc যদি জিঅ'গ্ৰাফী বা জিঅ'লজি এনভাইৰনমেণ্ট ষ্টাডি কোনোবা এটা যদি ছাবজেক্টত যদি আপোনালোকে কৰি থৈছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ ইয়াতো কৈছে যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়া আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব বুলি উল্লেখ কৰা হৈছে। যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ নাই কোনো আপোনালোকৰ প্ৰব্লেম নহয়, এক্সপিৰিয়েঞ্চ থাকিলে প্ৰিফাৰেঞ্চ দিয়া হ'ব বুলি এইটো আপোনালোকক উল্লেখ কৰা হৈছে। তাৰ যিটো ইয়াৰ কাৰণে ডেট অফ ৱাৰ্কিং ইণ্টাৰভিউ হ'ব আৰু এজ লিমিটটো কৰিছোঁ। এজ লিমিট বিচাৰিছে 22ৰ পৰা 40 বছৰ আৰু ইয়াৰ কাৰণে ডেট অফ ৱাৰ্কিং ইণ্টাৰভিউ হ'ব 26/12/2023 তাৰিখে মানে ডিচেম্বৰ মাহৰ 26 তাৰিখে আৰু ৱাৰ্কিং ইণ্টাৰভিউ হ'ব 10টা বজাত। আৰু ডকুমেণ্টছ আপোনালোকক কি কি দিব লাগিব, ভেনুটো আপোনালোকক কৰিছোঁ। এই দুটা পদৰ কাৰণে আপোনালোকে এইটো ভেনুত আপোনালোকে যাব লাগিব। জইণ্ট ডাইৰেক্টৰ ছাৰ্ভে আছাম ডাকিগাঁও তাৰপৰা 781040 আছাম, এইটো আপোনালোকে তাত যাব লাগিব। তাৰপিছত আপোনালোকক ডকুমেণ্ট ইন অৰিজিনেল ফৰ দ্য ইণ্টাৰভিউ ডকুমেণ্টছকেইটা কৈ দিছোঁ আপোনালোকক কি কি ডকুমেণ্টছ লাগিব চাই লওক। তাৰ পিছৰ ভেকেঞ্চিটো আপোনালোকক কৈছোঁ এছিষ্টেণ্ট লাইব্ৰেৰিয়ানৰ ভেকেঞ্চি আছে। ইয়াৰ কাৰণে যিসকলে গ্ৰেজুৱেশ্যন কৰি থৈছে আৰ্টছ ছায়েঞ্চ কমাৰ্চৰ কাৰণে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকৰ বিচাৰিছে কৈছোঁ। তাৰপিছত ভেকেঞ্চি লাইব্ৰেৰী ছায়েঞ্চ। ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন। যদি আপোনালোকে আৰ্টছ ছায়েঞ্চ কমাৰ্চত যদি গ্ৰেজুৱেশ্যন কৰি থৈছে তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। এই ভেকেঞ্চিকেইটা আহিছে মই কৈ দিছোঁ আপোনালোকৰ সন্দিকৈ কলেজৰ ফালৰ পৰা আহিছে। সন্দিকৈ যিটো গাৰ্লছ কলেজ আছে হেনৰি গাৰ্লছ কলেজ তাৰ পৰা আহিছে ভেকেঞ্চিকেইটা। আৰু লাইব্ৰেৰীয়াৰ কাৰণে এটা ভেকেঞ্চি আছে। ইয়াৰ কাৰণে যিসকল কেণ্ডিডেটে 8 পাছ কৰি থৈছে তেওঁলোকে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম আনি এই যিটো এড্ৰেছ দিছে এই এড্ৰেছটোত আপোনালোকে পঠাই দিব লাগিব প্ৰিন্সিপাল হেনৰি গাৰ্লছ কলেজ। তাৰ পিছৰ ভেকেঞ্চি আছে ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা। ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 31/12/2023। আপোনালোকে ডিচেম্বৰ মাহৰ 31 তাৰিখলৈকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে 26,146টা ভেকেঞ্চি আছে। ইয়াৰ কাৰণে জেনেৰেল ডিউটি CISF SSB ITBP SSF আৰু BSF টোটেল আছাম ৰাইফল তেনেকৈ আপোনালোকৰ মিলাই 26,146টা ভেকেঞ্চি আছে। তাৰ পিছত আপোনালোকৰ ভেকেঞ্চিটো আহিছিলে ADRE ফালৰ পৰা। ইয়াৰ কাৰণে 12,600 পোষ্ট আছিলে। যদি আপোনালোকে বৰ্তমান সময়লৈকে আবেদন কৰা নাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে গ্ৰেড 3 আৰু গ্ৰেড 4 আৰু লগতে আপোনালোকৰ যিটো SSC ফালৰ পৰা যিকেইটা ভেকেঞ্চি মুকলি কৰিছে সেইকেইটা যদি বৰ্তমান সময়লৈকে আপোনালোকে যদি আবেদন কৰা নাই আবেদনসমূহ কৰি ল'ব পাৰে। এইটো আপোনালোকক ৰিমাইণ্ড কৰি দিছোঁ। আৰু তাৰ যিটো পিছত পৰৱৰ্তী ভেকেঞ্চি বিভাগকেইটা আছে মই সেইকেইটাৰ কথাও আপোনালোকৰ ইয়াত ডিছকাছ কৰা হ'ব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি এতিয়ালৈকে ভিডিঅ'টো যদি অলপো শ্বেয়াৰ কৰা নাই বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিয়ক। তাৰ পিছৰ ভেকেঞ্চিটো আহিছিলে ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট RFIRFৰ যোৰহাটৰ পৰা। ইয়াৰ পৰা 6টা ফিল্ড এছিষ্টেণ্টৰ ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ ভেকেঞ্চিকেইটা আপোনালোকৰ ডিটেইলছ আলোচনা কৰিছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। আপোনাৰ ভেকেঞ্চিকেইটা হৈছে ফিল্ড এছিষ্টেণ্টৰ ভেকেঞ্চি কাৰণে 6টা আছে। ইয়াৰ কাৰণে টোটেল দৰমহা দিয়া হ'ব 17,000 টকা পাৰ মান্থ। ডিউৰেশ্যন দিছে 1 ইয়াৰ কাৰণে আপোনালোকে প্ৰথম এগ্ৰিমেণ্ট কৰি লোৱা হ'ব। এটা আপোনালোকৰ গভৰ্ণমেণ্ট চাকৰি হয়। ইয়াৰ কাৰণে বয়সৰ সময়সীমা দিয়া আছে 28 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এজ ৰিলেক্সেশ্যন হ'ব SC SC 5 বছৰ OBC 3 বছৰ আৰু আপোনালোকৰ MBC পাব 3 বছৰ আপোনালোকৰ ৰিলেক্সেশ্যনসমূহ পাই যাব।
আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 12 আৰু ছায়েন্সত যদি আপোনালোকে পঢ়ি লৈছে 12ত যদি ছায়েন্সত আপোনালোকে পঢ়ি লৈছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব ভেকেঞ্চিখিনিৰ কাৰণে আৰু ইণ্টাৰভিউ ডেট হ'ব আপোনালোকৰ 28/12/2023 ডিচেম্বৰ মাহৰ 28 তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ হ'ব ইয়াৰ কাৰণে কোনো এপ্লাই কৰিব প্ৰয়োজন নাই ডাইৰেক্ট আপোনালোকে যোৰহাটত যিটো ৰেইন ফৰেষ্ট আছে কেম্প তাত গ'লে আপোনালোকে আবেদন কৰিব পাৰিব তাৰ পিছৰ ভেকেঞ্চি আহিছে GNRC ফালৰ পৰা ইয়াৰ কাৰণে 10টা আছে প্ৰথম আছে 10টা চেল এছ'চিয়েটৰ ভেকেঞ্চি আছে ইয়াৰ কাৰণে SSLC বা HS যদি এনেকুৱা গ্ৰেজুৱেশ্যন যদি কৰি থৈছে তেনেকুৱা কোৰ্চ কৰা কেণ্ডিডেটে আবেদন কৰিব পাৰিব আৰু ডেলিভাৰী বয়ৰ কাৰণে 10টা ভেকেঞ্চি আছে ইয়াৰ কাৰণে SSLC HS এনি গ্ৰেজুৱেট উইথ 2 হুইলাৰ ড্ৰাইভিং লাইচেন্স যদি আছে তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব এণ্ড্ৰইড ডেভেলপাৰ ইয়াৰ কাৰণে এটা পোষ্ট আছে ইয়াৰ কাৰণে যদি BTech বা কম্পিউটাৰ চায়েন্স যদি আপোনালোকে কৰি থৈছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব তাৰপিছত এক্সপিৰিয়েঞ্চ বিচাৰে 2 বছৰ বা 3 বছৰ লাগিব যদি আপোনালোকে এণ্ড্ৰইড ডেভেলপাৰৰ কাৰণে আবেদন কৰিব বিচাৰে আৰু আপোনালোকক জনাই দিছোঁ এইকেইটা ভেকেঞ্চি দেখিব পাৰিছে যদি আপোনালোকে বৰ্তমান সময়লৈকে গোটেইকেইটা ভেকেঞ্চি দেখিছে যদি ইয়াৰ এডভাৰটাইজমেণ্টসমূহ আপোনালোকক লাগে আপোনালোকে কমেণ্ট কৰিব পাৰে কমেণ্টত থাকে আপোনালোকে যোনটো ভেকেঞ্চিৰ বাবে এডভাৰটাইজমেণ্ট বিচাৰিছে সেই ভেকেঞ্চিটোৰ নাম আপোনালোকে জনাই দিব তেতিয়া আপোনালোকে এডভাৰটাইজমেণ্টখন দিয়াত সুবিধা হ'ব আৰু তাৰ পিছৰ ভেকেঞ্চি আছে ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটি NSM মাজুলী ফালৰ পৰা আহিছে ইয়াৰ কাৰণে 8টা ডাটা এণ্ট্ৰি অপাৰেটৰ অপাৰেটিভ ছাপৰ্টিং ষ্টাফ ভেকেঞ্চি কাৰণে আহিছে ইয়াৰ কাৰণে আপোনালোকৰ ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে 4টা আছে ভেকেঞ্চি দিছে যে DSP ইউনিটৰ কাৰণে এটা আছে DPMU কাৰণে আছে আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন আৰু 6 মান্থ কম্পিউটাৰ চাৰ্টিফিকেট আপোনালোকক বিচাৰিছে আৰু ইয়াৰ কাৰণে 500কে ডেইলি বেচিছত দিয়া হ'ব বুলি উল্লেখ কৰা হৈছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো কৈছে গ্ৰেজুৱেশ্যন বিচাৰিছে তাৰপিছত আছে ছাপৰ্ট ষ্টাফ ইয়াৰ কাৰণে 4টা ভেকেঞ্চি আছে আৰু ভেকেঞ্চিখিনি আপোনালোকে ডিটেইলছটো কৰিছোঁ আৰ্বান হেল্থ ৱেলনেছ চেণ্টাৰ মাজুলী আৰু ইয়াৰ কাৰণে ডিষ্ট্ৰিক্ট ডাৰ্ক ৱেয়াৰহাউচ মাজুলী 2টা আছে আৰু ৰিমিনেশ্যন দিয়া হ'ব 338 আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ 8 পাছ যদি আপোনালোকে 8 পাছ কৰি থৈছে তেতিয়া আপোনালোকে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু বয়সৰ সময়সীমা দিয়া আছে 21 বা 45 বছৰ আৰু কেনেকৈ আবেদন কৰিব মই এই কথা আপোনালোকক জনাই দিম ভিডিঅ' শেষলৈকে চাই থাকিব তাৰপিছত আছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন ইয়াৰ কাৰণে 17টা ষ্টেন'গ্ৰাফাৰ ভেকেঞ্চি আছে আৰু ভেকেঞ্চিসমূহ আপোনালোকে দেখিব পাৰিছে যদি আপোনালোকে কোনটো বিভাগৰ কাৰণে আপোনালোকৰ এডভাৰটাইজমেণ্ট লাগে আমাক কমেণ্ট কৰক কমেণ্টত আপোনালোকৰ মই এডভাৰটাইজমেণ্টখন দি দিয়া হ'ব তাৰ কাৰণে আপোনালোকে কমেণ্টত কোনটো ডিপাৰ্টমেণ্টৰ কাৰণে এডভাৰটাইজমেণ্টখন প্ৰয়োজন সেই কথা আপোনালোকে উল্লেখ কৰি দিব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল ভিডিঅ' লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'সমূহ পাই থাকিব আজিলৈ পুনৰ নতুন ভিডিঅ'ত লগ পাম